গম পাইছ ৰাজনীতি কৰিবলৈ হলে মানুহ অলপ টেঙৰ হ'বই লাগিব আৰু এটা কথা কি জানো সহজ সৰল মানুহে ৰাজনীতিত নামিলে এই মন্ত্ৰী এমএলএ হুঁহাত বাওঁহাত হৈ থাকোতেই যায় তহঁতে এতিয়া যা কালিলৈ লগ পাম ঠিক আছে দে বলেন আমাৰ হুন্দিয়ালা আহিছিলে নেকি নাই অহা নহয় মই ঘৰতে নাছিলো তলা খুলিছোহে ৰাতিপুৱাই একো নোখোৱাকে সি চাইকেলখন লৈ ওলাই গ'ল এতিয়ালৈকে আহিবহি নাই কোনোবা লগৰীয়া ঘৰলৈ গ'ল বা মই জনাত চবতে বিচাৰিলো কোনেও নাজানে তই পাৰ যদি বিচাৰচোন তাক হুণ্ডু হুণ্ডু ঐ হুণ্ডু ৰাতিপুৱাই একো নোখোৱাকে সি চাইকেলখন লৈ ওলাই গ'ল হুণ্ডু তই ইয়াত বহি আছ আৰু তাত গোটেই গাঁৱৰ মানুহ পাগল হৈ গৈছে তোক বিচাৰি মায়ে ইমান কান্দিছে মই জীয়াই থাকিবলৈ মন নাই কি হৈছে তোৰ চাওক আপুনিতো জানেই দেউতা ঢুকোৱাৰ পাছৰ পৰা মায়ে মোক কিমান কষ্ট কৰি ডাঙৰ দীঘল কৰিছে একো এটা কাম কৰিব নিদিয়ে চব নিজে কৰে আৰু মোক কয় তই অকল পঢ় আৰু মই সেইটোকো কৰিব নোৱাৰো ইফালে হাই ছেকেণ্ডেৰী পৰীক্ষা আহি পালেহি মই ইমান কম টাইমত পঢ়ি শেষ কৰিব নোৱাৰো ইমান সামান্য কথাটোত তই ৰাতি ইয়াত বহি আছ চা শুনটো জীৱনত এনেকুৱা সৰু সুৰা সমস্যা বহুত আহিব কিন্তু ভালকে ভাবিলে প্ৰতিটোৰে সমাধান পাবি পাইথা 360 হাই ছেকেণ্ডেৰী ষ্টুডেণ্টছৰ কাৰণে এনেকুৱা এটা লাৰ্ণিং এপ য'ত পোৱা যায় অসমীয়া আৰু ইংৰাজী মিডিয়ামৰ প্ৰি ৰেকৰ্ডেড ভিডিঅ' পাঠদান PDF নোট আৰু লাইভ ডাউট ক্লিয়াৰিং ক্লাছেছ লগতে 24/7 গাইডেন্স আৰু এটা ভাল কথা কি জানো পাইথা 360 এতিয়া মেইনলি ফ'কাছ কৰিছে যাতে ষ্টুডেণ্টছসকলে কম সময়তে এটা ভাল ফলাফল পাব পাৰে আনকি তেওঁলোকৰ মডেল পেপাৰৰ পৰা লাষ্ট 3 বছৰে 90%তকৈও অধিক কমন কুৱেশ্যনছ আহিছে আজিয়ে ডাউনলোড কৰ পাইথা 360